আহিছে লগত গৌৰী পাৰ্লাৰ গৌৰী লুকাই আছে নমস্কাৰ মই কবিতাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু সুস্থ আছে মই বৰ্তমান ভালে আছো এতিয়া পুৰা 10:30 বাজিছে মই পাৰ্লাৰত কি কাৰণেনো আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া গম পাব আপোনালোককো অলপ অলপ দেখাই থাকিম তেনে চাই থাকিব আইজনী গীতা আহিছে লগত গৌৰী পাৰ্লাৰ গৌৰী লুকাই আছে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে মই যে ৰেড লগাই আহিছো পুৰা এয়া লগাই আহিছে অৰেঞ্জ দুজনী কেতিয়াবা মিলি যাওঁ আজি নাই মিলে বাৰু তথাপি অকমান অলপ মিলিছো আৰু তোমাৰ শাৰীখনত 10 টকামান মিলিছে ন চাই থাকিব ভিডিঅ' এই মোক যে কৈছিলে এই কি কয় বান্দৰী বা সুন্দৰী হ'ব লাগিছে এতিয়া এই নিজে আহিছে দেই বান্দৰী বা সুন্দৰী হ'ব লাগিছে চাবচোন কি হয় এইফালে ক্ৰীম এপ্লাই কৰি আছে যে এই হ'ল গৌৰী এই পাৰ্লাৰ হয় এখন ভণ্টি এজনী আহে কিন্তু আজি অহা নাই তাই গা বেয়া সেইবাবে গৌৰীয়ে এপ্লাই কৰি আছে আৰু এগৰাকী লগত আছে বাৰু তাই শিকিও আছে দুয়োগৰাকীয়ে কৰি আছে আৰু এতিয়া প্ৰথম ক্ৰীমটো সানি হৈছে আৰু এতিয়া অলপ দেৰি ৰখিব লাগিব 1 ঘণ্টা হবতি এইফালে আইডিয়া কমপ্লিট হল আৰু এবাৰ ক্ৰীম সানিব তাৰ পৰা ধুব এতিয়া আমি কিবা এটা খাই ল'ব লৈছো খালেই খাই লওঁ চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলো ডেলিভাৰী वाला দি থৈ গ'ল এতিয়া পাৰ্লাৰত আহি দি থৈ গৈছে এইফালে গীতা অমন খাই কোৱা টেষ্টি নে বিৰাট টেষ্টি কৈছে ন খাওঁ টেষ্টি কি খাবা বই বই খাব লাগিব কিবা এটা খাব লাগিব অকল খোৱাহে আৰু ন বহি বহি কপালৰ বিষ হৈ গৈছে আছে আনবক্সিং কৰি আছে চিকেন মেয়নিজ আছে কমপ্লিট হৈ গ'ল ষ্টেট কৰি এতিয়া দুদিনৰ পিছত স্পা কৰিবলৈ আহিব লাগিব আৰু 10:30 পৰা এতিয়া পুৰা 5:30 বাজিলে এতিয়া হৈ গ'ল আৰু তাৰ পৰা পৰহিলৈ স্পা কৰিবলৈ আহিব লাগিব আজিলৈ বাই বাই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়াহি ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে টেক কেয়াৰ বাই 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 বাই